আপোনালোকে বহুতো ভিডিঅ' চাইছে, সেই বহুতো ভিডিঅ'ৰ তলত যিবিলাক কমেণ্ট লিখিছে সেই কমেণ্টবিলাকো পঢ়ি চাইছে। আজিৰ ভিডিঅ'টো মোৰ প্ৰথম লক্ষ্য সেই কিছুমান মানুহে যি অসভ্যালি বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি অশ্লীলতাৰ যি কিছুমান কমেণ্ট লিখিছে সেই কমেণ্টৰ উত্তৰ দিয়া। 2 নম্বৰ, তেওঁলোকে যি তেওঁলোকৰ সংস্কাৰ যি প্ৰভাৱ পেলালে, যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই দি পেলাই তেওঁলোকৰ সংস্কাৰৰ চিনাকিটো দিলে নাই আমাক। তেওঁলোকে সৰুৰে পোৱা তেওঁলোকৰ মানৱীয় যি সংস্কাৰ আছে সেই সংস্কাৰক ধুনীয়াকৈ চিনাকি দিছে। 2 নম্বৰ বিষয় সেইটো। 3 নম্বৰ বিষয়, সেই বৰুৱা বাপজনে যে মেডাম মেফি কাৰ্যত অংশগ্ৰহণ কৰিলে। মেডাম মেফি কাৰ্যটোত আচলতে কি কাৰ্য হয় বা তাতো অংশগ্ৰহণ কৰাৰ লগে লগে কিন্তু অপৰাধ হ'ল, তো সেইটো 3 নম্বৰ এটা বিষয়। 4 নম্বৰৰ বিষয়টো হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰচাৰ কৰা এই একশৰণ হৰিনাম ধৰ্মৰ মানুহবিলাকে কিয় মৃতকৰ কাৰ্য নকৰে বা মৃত্যু দিৱস কিয় পালন নকৰে। এই বিষয়কেইটাৰ ওপৰত আমি ডিছকাশ্যন কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকে হয়তো বহুত ভিডিঅ' চাইছে, বহুত ভিডিঅ'ৰ তলত কমেণ্টবিলাকো আপোনালোকে পঢ়িছে যে কিছুমান ব্যক্তিৰ এনেকুৱা কিছুমান কমেণ্ট, এনেকুৱা কিছুমান তেওঁলোকে লেতেৰা অসভ্যালি কিছুমান শব্দ তেওঁলোকে কমেণ্টত ব্যৱহাৰ কৰিছে, যাৰ ফলত তেওঁলোকৰ সংস্কাৰ সৰুৰে পৰা তেওঁ ঘৰখনে দিয়া সংস্কাৰ, তেওঁ যিটো ধৰ্ম সংস্থাৰ লগত জড়িত আছে সেই ধৰ্ম সংস্থাই দিয়া তেওঁ সংস্কাৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ বাইট আপোনালোকে শুনিছে, তেওঁলোকৰ কমেণ্ট আপোনালোকে পঢ়িছে। তেওঁলোকৰ কমেণ্টত, তেওঁলোকৰ বাইটত, তেওঁলোকৰ কাৰ্যকলাপত ধৰ্মীয় সংস্কাৰ জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহৰ কেনেকুৱা সংস্কাৰ আছে সেইটো সুন্দৰভাৱে স্পষ্টভাৱে প্ৰকাশ পাইছে। আৰু সেইকেইজন ব্যক্তি, যিকেইজন ব্যক্তিয়ে এনেকুৱা অশ্লীল শব্দ, বেয়া শব্দ ব্যৱহাৰ কৰি তলত কমেণ্ট কৰে, মোৰ ভিডিঅ'ত কালি এটা ভিডিঅ' দিছোঁ যাৰ তলত এনেকুৱা এটা বেয়া শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু সেই টাইপা সমৰ্থিত হ'ব লাগিব সেই ব্যক্তিজন। এনেকুৱা কিছুমান বেয়া শব্দ ব্যৱহাৰ কৰিছে, তেওঁলোকৰ সংস্কাৰটো প্ৰতিফলিত কৰিছে নাই। আৰু সেই সংবিধান জ্বলাই দিয়া কাৰ্যকলাপটো, সেই সংবিধান জ্বলাই দিয়া কাৰ্যকলাপটোৱে তেওঁলোকক দিয়া সৰুৰে পৰা তেওঁলোকে যি মানুহ হিচাপে এই পৃথিৱীত জন্ম ল'লে, যি তেওঁলোকৰ যি সংস্কাৰ তেওঁলোকৰ গাত আছে, তেওঁলোকৰ মগজুত কেনেকুৱা ধৰণৰ সংস্কাৰ আছে, এনেকুৱা সেই বস্তুটো ধুনীয়াকৈ প্ৰকাশ পাইছে, স্পষ্টভাৱে দেখুৱাই দিছে। চাওক, সেই বাপজনৰ যি মৃতকৰ কাৰ্য কৰিছিলে, মানে মেডাম মেফি যিটো সেইটো নেকি এটা মৃতকৰ কাৰ্য হয়, মানে মৃত্যু হৈ যোৱা মানুহবিলাকক তেওঁলোকে স্মৰণ কৰে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মতে বা ধৰ্মশাস্ত্ৰৰ মতে, ভাগৱতৰ মতে যে জীৱৰ কেতিয়াও মৃত্যু নহয়, আত্মাৰ কেতিয়াও মৃত্যু নহয়। জীৱই এটা দেহৰ পৰা বেলেগ এটা দেহলৈ প্ৰৱেশ কৰে, যে জীৱই দেহ ত্যাগ কৰে, এটা দেহ ত্যাগ কৰিলে বেলেগ এটা, তেওঁলোকৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ এটা জীৱদেহত তেওঁ স্থিতি হ'ব। সেই জীৱটোৰ মৃত্যু নহয়, জীৱ জীয়াই থাকে সদায়। আত্মাৰ কেতিয়াও মৃত্যু নহয়, আৰু ভাল কাম কৰিলে পৰমাত্মাৰ লগত আত্মাৰ বিলীন হৈ যাব, মিলন হ'ব, নহয় জানো? সেই যে মেডাম মেফি কাৰ্যটো কিয় মানে মেডাম মেফি কাৰ্যত তেওঁ অংশ লোৱাৰ কাৰণে কিয় তেওঁক মানে আঁতৰাই দিলে, কথা সেইটোৱেই যে আমাৰ মতে সেই মেডাম মেফি কাৰ্যটোত মৃতকক যিহেতু স্মৰণ কৰা হয়, আৰু আমি কি হৈছে মৃত্যু তিথি পালন নকৰোঁ, আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰো মৃত্যু তিথি আমি পালন নকৰোঁ। এনেকুৱা নহয় যে আমি তেওঁলোকৰ ধৰ্ম যে মেডাম মেফিক আমি অসন্মান কৰিছোঁ, তেনেকুৱা নহয়। আমিয়ে দেখোন আগতে বলি বিধান কাৰ্য কৰি আছিলোঁ। মোৰ আজু ককাহঁত বা মোৰ ককাৰ ককাহঁতে তেওঁলোকেওতো বলি বিধান কাৰ্য কৰি আছিলে, নহয় জানো? কিন্তু আমি জানো বৰ্তমান বলি বিধানৰ নিচিনা কাৰ্য কৰোঁ? আমিওতো নকৰোঁ। আমি আমাৰ সংস্কৃতি ধৰি ৰাখিম বুলি আমিওতো বলি বিধান বৰ্তমান কাৰ্য কৰিব পাৰোঁ, কিন্তু আমিওতো আমাৰ সেই পুৰণি যি ভুল আমি সংস্কৃতি কৰি আছিলোঁ তাকতো বাদ দিছোঁ, হয়নে? তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে কেৱল আহোম সম্প্ৰদায়ৰ ব্যক্তিসকলকহে কি আঘাত কৰিছিল? যোৱাকালি সেই ভিডিঅ'টোত টাইপাৰ ব্যক্তিসকলেও মোক সুন্দৰভাৱে কমেণ্ট কৰিছে ভিডিঅ'ত, আৰু যিসকল আমাৰ শংকৰ সংঘৰ ব্যক্তি আছে তেওঁলোকেও ভাল ধৰণে কমেণ্ট কৰিছে। কিন্তু এটা কমেণ্টটো মই পঢ়ি দিছোঁ, মানে পঢ়িবলৈ মোৰ লাজ লাগিছে, এনেকুৱা এটা বেয়া শব্দ তাত ব্যৱহাৰ কৰিছে। ধৰ্মৰ নামত বাৰে বাৰে আমাক অপমান কৰিবি, এইটো শব্দ এনেকৈ লাগিছে। এনেকুৱা মই স্পেলিং কৰি দিছোঁ, মই নপঢ়োঁ এইটো, MAKSUDU, এইটো এটা শব্দ, বহুত বেয়া শব্দ। এতিয়া তহঁতৰ POKOR জ্বলিছে সংবিধান জ্বলাওঁতে, যিদৰে অসম গঢ়িছিলোঁ আমি সেইদৰে ধ্বংসও কৰিম। বেছি ধৰ্ম কৰি থাকিলে আমি ঢোল নেকি যেতিয়া তেতিয়া আমাক বজাই থাকোঁ, যে এনেকুৱা বেয়া এটা শব্দ ব্যৱহাৰ কৰিছে। আচলতে কি তেওঁ লিখাই কমেণ্টটো তেওঁ সৰুৰে পৰা মাক দেউতাকে দিয়া সংস্কাৰ, তেওঁ ধৰ্মীয় অনুষ্ঠানে দিয়া সংস্কাৰ, তেওঁ যিটো পৰিৱেশত ডাঙৰ হৈছে সেই পৰিৱেশৰ পৰা পোৱা তেওঁ সংস্কাৰ, এই সকলোবিলাক সংস্কাৰ তেওঁ এই কমেণ্টটোত তেওঁৰ প্ৰতিফলিত হৈছে। মানুহে বুজি পাইছে যে তেওঁলোকে কেনেকুৱা ধৰণৰ মাত মাতিব পাৰে, তেওঁলোকৰ সংস্কাৰ কেনেকুৱা ধৰণৰ, তেওঁলোকৰ কাৰ্যকলাপ কেনেকুৱা ধৰণৰ, মানুহে বৰ্তমান বুজি পাইছে, নহয়?